hello, welcome back to my YouTube channel Mr. Hemanta Vlog. আপোনালোকে চাব বাবলু ঘৰৰ পিছফালে পানী কেনেকৈ বাঢ়ি আছে। বাবলু ঘৰৰ বাৰীৰ পিছফালে পানী সোমাইছে পুৰা। এইটো পানী হ'ব ধৰিছে আৰু এই মহন্ত ঘৰৰ পিছফালে নহয়, বাবলু ঘৰৰ পিছফালে পুৰা পানী। এইফালে আগত আছিলে নৈখন, এইফালে পুৰা পানী চলি আছে। পুৰা পানী হৈছে আমাৰ ইয়াতো এতিয়া। পানী বাঢ়ি আছে, কমা নাই যেনিবা। এয়া চাওক, ইয়ালৈকে পাইছেহি। অথনি সেই তালৈকে আছিলে খুঁটাটোৰ ওচৰলৈকে, এতিয়া ইয়ালৈকে পালেহি। এয়া ওলাইছোঁ, ভাড়া এটা পাইছোঁ। ভাড়াটো মাৰিবলৈ কাৰণে যাব ওলাইছোঁ। আহি পাইছোঁ, এই ভাইহঁত আহিছে লোড কৰিবলৈ। কিবা পানী পোৱা আছে সিহঁতৰ তাৰমানে। পানী চাক পুৰা পানী বাঢ়ি আছে। অঁ, পুৰা বাঢ়ি আছে পানী। চাওক, এইফাললৈকে পানী হৈ আছে। এইফালে পানী, নৈ পানী সোমাই গৈছে। বাঁহ লোড কৰা হৈছেগৈ আৰু পুৰা পানী চাওক নাই, এইফালে পুৰা পানী হৈ আছে। আছে 50ডাল মান লৈ লৈছোঁ, কি হয় হ'ব আৰু ৰাস্তাত 50ডাল উঠাই লৈছোঁ। এই এনেকৈ মাজত লেখা নাই।